হয় আপোনালোকৰ মাধ্যমৰ দ্বাৰা দি আমি সমগ্ৰ কমতাপুৰ তথা অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ ৩৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমি এইবাৰ ওদালগুৰি জিলাৰ ৰৌতাস্থিত ৮ নং ধনশিৰি লক্ষী মন্দিৰ প্ৰাংগণত আমি উদযাপন কৰিব ওলাইছোঁ। আৰু এই উদযাপনস্থলীত আজি আমি আমাৰ লাইখুটা স্থাপন যি কাৰ্যসূচী আছিলে এইটো আমি সুচাৰুৰূপে ৰূপায়ণ কৰিলোঁ। আৰু এইটো আপোনালোকে দেখাই পালে ইতিমধ্যে আমাৰ এই অঞ্চলৰ আমাৰ বিভিন্ন মানে বয়োজ্যেষ্ঠ ব্যক্তিসকল আই মাতৃসকল উপস্থিত থাকি পিনে আমি এখন উদযাপন আমি উলহ মালহেৰে কৰিলোঁ। আৰু আগন্তুক যি আমাৰ 29 জুলাই 2026 তাৰিখে যি আমাৰ ইয়াতে কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আমাৰ উদযাপন হ'ব, এই উদযাপনস্থলীলৈ আমি সমগ্ৰ কমতাপুৰবাসী ৰাইজক আমি জাতি বৰ্ণ ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ইয়াতে উপস্থিত হ'বলৈ আৰু এই আমাৰ প্ৰগ্ৰামটি সাফল্যমণ্ডিত কৰাৰ্থে আমি সকলোকে আন্তৰিকতাৰে ইয়াতে আমি উপস্থিতি কামনা কৰিলোঁ। প্ৰগ্ৰামটো একচুৱেলি আমাৰ দুদিনীয়া হ'ব, মানে 28 তাৰিখে আমাৰ যি ওদালগুৰি জিলা আক্ৰাছু আমাৰ আক্ৰাছু একত্ৰীকৰণ হোৱাৰ পিছত যিহেতু আমাৰ জিলা সমিতিখন মানে একত্ৰীকৰণ হোৱা নাই, সেই ক্ষেত্ৰত আমাৰ 28 তাৰিখ দিনাখন আমাৰ ওদালগুৰি জিলা আক্ৰাছু গঠন হ'ব। আৰু লগতে আমাৰ যি 29 তাৰিখ তাতে আমাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত সেইদিনাখন আমাৰ চিলাৰায় সেনাৰ প্ৰতিনিধি সভা সেইটো আছে, লগতে আমাৰ মহিলা সমিতি কেন্দ্ৰীয় সমিতি সেইটো প্ৰতিনিধি সভা আছে। আৰু লগতে তাৰ লগত সংগতি ৰাখি পিনে আমাৰ মুকলি সভা এটা আমি আয়োজন কৰিছোঁ। সেই মুকলি সভাত আমি মুখ্য অতিথি হিচাপে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ যিমানবোৰ দল সংগঠনৰ নেতৃবৃন্দ আছে আমি সকলোকে আমন্ত্ৰিত জনাইছোঁ। এইখন আমাৰ এই উদযাপনস্থলীত সকলো আমি সমবেত হৈ পিনে আমি এটা সংকল্পবদ্ধ হৈ পিনে আমি এই আক্ৰাছু জন্ম জয়ন্তী বা প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি আমাৰ উন্নয়নৰ কাৰণে আমি কিছুমান সেইদিনাখন আমি পদক্ষেপ গ্ৰহণ কৰিম বা সকলোৱে মিলি পিনে আমি আমাৰ জনগোষ্ঠীটো উন্নয়নৰ কৰাৰ্থে কি কৰিব লাগে সেইটো আমি পন্থা এটা আমি হাতত গ্ৰহণ কৰিম। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলোকে আন্তৰিক অভিনন্দনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৩৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি আজি ৮ নং ধনশিৰি গাঁৱত লাইখুটা স্থাপন হ'ল। আমাৰ আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি 29 জুলাইত অনুষ্ঠিত হ'ব। দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা সমিতিখন গঠন হ'ব। লগতে মহিলা সমিতি চিলাৰায় সেনা এই দুদিনীয়া কাৰ্যসূচীত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে আমাৰ স্বগোষ্ঠীয় 10জন বিধায়ক তেওঁলোককো আমন্ত্ৰণ কৰা হৈছে। আৰু আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীৰ আক্ৰাছুৰ পূৰ্বৰ সভাপতি সম্পাদক আৰু মহিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা বিভিন্ন বিষয়ববীয়াসকলকো ইয়াতে আমন্ত্ৰণ জনোৱা হ'ব। এই ৩৬তম প্ৰতিষ্ঠা দিৱসটি আমাৰ ওদালগুৰি জিলাত অনুষ্ঠিত কৰাৰ কাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই যি আমাক দায়িত্ব অৰ্পণ কৰিছে, সেই দায়িত্ব যাতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ সহযোগত আমি সুকলমে অনুষ্ঠিত কৰিব পাৰোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতাত যাতে এই অঞ্চলটি ভৱিষ্যতলৈ মানে এই পিছপৰা অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ সকলো দিশতে আগবাঢ়ি যাব পাৰে তাৰে কামনা কৰিছোঁ। আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী মূল সন্মিলনীৰ তৰফৰ পৰা আমাৰ এই আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটিক আমি পূৰ্ণ সহযোগ আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আমি একচুৱেলি সৌভাগ্যৱান। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱসটি আমি ৰৌতাৰ ৮ নং ধনশিৰি গাঁৱত স্থাপন কৰিবলৈ যি অনুমতি কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰদান কৰিছে তাৰ কাৰণে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আমি আশাবাদী যে ইয়াতে আমি যি প্ৰতিষ্ঠা দিৱসটি অতি জাকত জিলিকাকৈ অনুষ্ঠিত কৰিব পাৰিম। অতি কমেও আমি ইয়াতে 50,000 মানুহৰ এটা টাৰ্গেট লৈছোঁ। বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকসকলে আমাক সহায় সহযোগিতা কৰিব। আৰু যিমান ছাত্ৰ সংগঠন আছে প্ৰত্যেককে আমি আমন্ত্ৰণ জনাম। ইভেন আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমন্ত্ৰণ জনোৱাৰ প্ৰস্তুতি চলাই আছোঁ। আৰু আমাৰ যি 10জন প্ৰতিনিধি আমাৰ পৰা পাছ কৰি গৈ বিধানসভাত আছে তেওঁলোককো আমি আমন্ত্ৰণ জনাবৰ কাৰণে যুঁজা চলাই আছোঁ। তেওঁলোকে সকলোৱে আহিব। মুঠতে এটা ভাল পৰিৱেশৰ মাজেৰে আমি ৩৬তম যি প্ৰতিষ্ঠা দিৱসটি আমি ইয়াতে অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ।
কোচ ৰাজবংশী জনগোষ্ঠী এটা অতি সমস্যা জৰ্জিত জনগোষ্ঠী। ইয়াতে বিভিন্ন সমস্যা আছে, আপোনালোকে চাৰিওফালৰ পৰিৱেশ চালে গম পাব যে ফাৰ্ষ্ট কথা হ'ল আমাৰ মানুহখিনি অতি মানে আৰ্থিকভাৱে জুৰুলা এই অঞ্চলত, আৰু দ্বিতীয়তে এই পিছফালে যিখন নদী আছে তাৰে গৰাখহনীয়াৰ সমস্যা আৰু বিভিন্ন সমস্যাখিনি আছে। সেই সমস্যাখিনি সমাধান কৰাৰ লগতে আমাৰ যি মূল দাবী কিছুমান আছে সেই দাবীসমূহ উত্থাপন কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে তেওঁক আমি অনুৰোধ জনাই আহি আছোঁ। পৰাপক্ষত আমি এই অনুষ্ঠানৰ মাজত তেওঁ যদি আহে তেওঁকো এই কথাখিনি অলপ অনুসৰণ কৰাম। আমি আশাবাদী যে যি সৰ্বকালৰ মানে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি তেওঁ যি আখ্যা পাইছে, তেওঁ আমাৰ এই সমস্যাখিনি গুৰুত্ব সহকাৰে ল'ব আৰু আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত ল'ব।